স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আপোনালোকে চাই আছে পিটুমণি ব্লগছ। আজি মহাশিৱৰাত্ৰি পূজা উপলক্ষে আমি ওচৰতে থকা মন্দিৰলৈ আহিছোঁ আৰু আমি চাকি ধূপ জ্বলাই লৈ সেৱা কৰিলোঁ। লগতে সকলোৰে যেন আজি দিনটো শুভ হওক, আশা কৰা মতে সকলো জীৱনটোৰ বাবে সকলোখিনি ভালে কুশলে পাৰ হয় যেন তাকে কামনাৰে আজি আমি ভগৱানৰ ওচৰত সেৱা ল'লোঁ। আৰু শিৱৰাত্ৰি উপলক্ষে আপোনালোকৰ বাবেও আমি সেৱা কৰিছোঁ যেন সকলো যেন ভালে কুশলে আকাংক্ষা কৰা মতে সকলোবোৰ যেন জীৱনত আগবাঢ়িব পাৰে, তাৰে কামনাৰে আমিও আপোনালোকৰ বাবেও আমি সেৱা কৰিলোঁ আৰু সকলো যেন ভালে কুশলে যায় তাকে কামনা কৰিলোঁ। আৰু আমি অন্বখন দেখিছে আমি লাইন পাতি আছোঁ, লাইন পাতি বাৰু আগবাঢ়ি আছোঁ। কিছু সময় ভিতৰত সোমালোঁ, ভিতৰত সোমাই আমি ইয়াতে বাহিৰতে চাকি জ্বলাই আহিছোঁ। ভিতৰত সোমাই এতিয়া আমি গাখীৰ ঢালিলোঁ, বেলপাত দি এনেকুৱা কিবা পূজা কৰিলোঁ, মনৰ আশা আকাংক্ষাবোৰ পূৰ কৰাৰ বাবে ক'লোঁ। আৰু বাহিৰত ওলাই দেখিছেনে অগণন ভিৰ। আৰু পূজা কৰি আমি বাহিৰলৈ গুচি আহিলোঁ। এই বাহিৰত দেখিছেনে খুৰাজনে যে দোকান দিছে, ঘোটা বনাই আছে। এই ঘোটা আমি অলপ বাৰু ল'লোঁ, খালোঁ আৰু লাড়ু দুটাও লৈ আহিছোঁ। এনেকৈ নাখাওঁ যদিও আৰু আপোনালোকক দেখালোঁ আৰু সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ। সকলোৰে যে ভালে কুশলে থাকে, জীৱনটো যেন আগুৱাই যায়, উন্নতি পথলৈ আগবাঢ়ে, তাৰে কামনাৰে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।